স্কুলত ছাৰে এদিন ৰচনা লিখিব দিছিল। বিষয় আছিল অৱহেলা কি। মই প্ৰথম 3টা পেজ খালী ৰাখি 4 নম্বৰ পেজটোত ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিলোঁ, এয়াই অৱহেলা। বেবী তোমাক নাপালে মই মৰি যাম, এনেকৈ কোৱা প্ৰেমিককেইটাই ৰাতি বাহিৰত মুতি বজাওঁতে লগত মাকক লৈ যায়। क्या बात है? যি মূলাবাৰে দুপাততে চিন, মোৰ কথা সৰুতে কোনেওতো জনাই নাছিল যে ডাঙৰ হৈ ইমানকৈ মোবাইল টিপিম বুলি। চৰকাৰে পঢ়া শুনাত ছোৱালীবোৰক ইমান সুবিধা দিছে কাৰণ চৰকাৰেও জানে যে ছোৱালীবোৰ স্কুল কলেজ গ'লেহে ল'ৰাবোৰো যাব। মজা আয়া। আপুনি এফবি হোৱাটছআপ যোগেদি টকা ঘটিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে 2টা এপ ডিলিট কৰি কাম ধান্দাত লাগি যাওক। रुको जरा सबर करो। এ মাই দে মাই ভগৱান কে নাম পে দে কুছ দে মাই। যদি তুমি এইখিনি পঢ়িলা তেনেহ'লে কংগ্ৰেচুলেশ্যন, তুমি চাকৰি পাই গ'লা। হি তই কি কাম ভালকৈ কৰিব জান? মি খোৱা মোবাইল টিপা। হি এইবোৰ কাম নেকি? মি কোনোবা এজন মহান মানুহে কৈ গৈছিল কামৰ সৰুবৰ নাই বুলি। मजा नहीं आ रहा है। কিছুমান ছোৱালীয়ে মেছেজৰ ৰিপ্লাই নিদিলে মই দুখ নকৰোঁ, কাৰণ মই জানো কোনোবা হাৰামখোৰ বাবুৱে তাইক কচম খুৱাই থৈছে। वाह क्या सीन है, वाह क्या सीन है।